মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ এবাৰ অভিনন্দন। আজি আমি কৰিম কি ক্লাছ 10 হয়নে এক্সাৰসাইজ 3.2। ইয়াত আমি কৰিম 2 নম্বৰ অংকখিনি। ইয়াত আমাক কৰিবলৈ কি দিছে, আমাক দুটা ৰৈখিক সমীকৰণ দিছে। সমীকৰণ দুটা সৃষ্টি কৰা ৰেখাই হয়নে পৰস্পৰক এটা বিন্দুত কাটে নে সমান্তৰাল নে সিহঁত মিলি যোৱা আমাক নিৰ্ণয় কৰিবলৈ দিছে। ঠিক আছে, ইয়াৰ আগৰ ভিডিঅ'ত দুডাল ৰৈখিক সমীকৰণৰ পৰা সৃষ্টি হোৱা চৰ্তখিনি আমি আলোচনা কৰিছিলোঁ। তোমালোকে পুনৰ এবাৰ সেই ভিডিঅ'টো চাই ল'বা হয়নে। তাক মই চমুকে ইয়াত লিখি দিছোঁ হয়নে। যেতিয়া ৰৈখিক সমীকৰণৰ পৰা সৃষ্টি হোৱা ৰেখাই হয়নে পৰস্পৰক যদি এটা বিন্দুত কাটে তেনেহ'লে এই চৰ্তটো মানি চলিব। ঠিক আছে, যদি ৰেখা দুডালৰ পৰা অসীম সংখ্যক সমাধান পোৱা যায় তেনেহ'লে এই চৰ্তটো মানি চলিব। আকৌ ৰেখা দুডালৰ পৰা আমি যদি কোনো সমাধান নাপাওঁ তেনেহ'লে এই চৰ্তটো মানি চলিব। ঠিক আছে, এতিয়া মই সমস্যাটো সমাধান কৰি আছোঁ, তোমালোকে মন কৰিবা। ঠিক আছে, ইয়াক মই প্ৰথম সমীকৰণ বুলি ক'লোঁ, ইয়াক দ্বিতীয় সমীকৰণ বুলি ক'লোঁ। ঠিক আছে, প্ৰথম সমীকৰণৰ পৰা a1 আমি কি পাম, xৰ হওক কিমান 5, ঠিক তেনেকৈ b1 কিমান, yৰ হওক কিমান -4, c1 কিমান 8। আকৌ 2 নম্বৰ সমীকৰণৰ পৰা আমি a2 বিচাৰিম, a2 কিমান, xৰ হওক 7, b2 কিমান 6, c2 কিমান -9। এতিয়া আমি কি কৰিম, ইয়াৰ হয়নে অনুপাত উলিয়াম। a1 বাই a2, a1 কিমান 5, a2 কিমান 7, b1 বাই b2 -4, 6। যদি মই 2ৰে কাটোঁ 2 বাৰ, 2ৰে কাটিলে 3 বাৰ। এতিয়া মন কৰা a1 বাই a2 5 বাই 7, b1 বাই b2 -2/3। গতিকে আমি কি কৰিম, আমি c1 বাই c2 লৈ গৈ নাথাকিম। আমি ইয়াতে গম পাই গ'লোঁ a1 বাই a2 ইজ নট ইকুৱেল টু b1 বাই b2। গতিকে আমাৰ ফলাফলটো কি হ'ব, অদ্বিতীয় বা এটা বিন্দুত কটাকটি কৰিব। ঠিক আছে, বুজিটো নিশ্চয় পাইছা, গুড। এতিয়া আমি কৰি আছোঁ কি 2 নম্বৰ অংক। ঠিক আছে, আমি প্ৰথম সমীকৰণৰ পৰা a1 কি পাম 9, b1 3, c1 কিমান পালোঁ 12। এতিয়া চোৱা দ্বিতীয় সমীকৰণৰ পৰা উলিয়াবলৈ চেষ্টা কৰিম। a2 কিমান 18, b2 কিমান 6, c2 কিমান 24। এতিয়া আমি কি কৰিম, অনুপাতবিলাক উলিয়াম। a1 কিমান 9, a2 কিমান 18, যদি মই 9ৰে কটাকটি কৰোঁ হাফ। ঠিক তেনেকৈ b1, b2 কিমান হ'ব 3/6, যদি মই 3ৰে কটাকটি কৰোঁ 1/2। ঠিক তেনেকৈ c1, c2 কিমান হ'ব 12/24, কিমান হ'ব কটাকটি কৰিলে 12ৰে কাটিলে 1/2। এতিয়া মন কৰা আটাইখিনি অনুপাত হয়নে হাফ 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 ওলাইছে, গতিকে আটাইখিনি কি হ'ল সমান হ'ল। সমান হ'লে আমাৰ কোনটো চৰ্ত মানি চলিব, চোৱা আটাইখিনি সমান, সমান হ'লে কি হ'ব অসীম সংখ্যক সমাধান থাকিব। ঠিক আছে, বা মিলি যায় বুলি আমি ক'ব পাৰোঁ। বুজিটো নিশ্চয় পাই আছা, গুড। এতিয়া আমি কৰিম কি 3 নম্বৰ অংকটো। ঠিক আছে, আকৌ মন কৰা প্ৰথম সমীকৰণৰ পৰা আমি a1 কি পাম 6, দ্বিতীয় b1 কিমান পাম -3, yৰ হওক কিমান -3, c1 কিমান পালোঁ ধ্ৰুৱক পদ 10 হয়নে, a2 কিমান পালোঁ xৰ হওক 2, b2 কিমান পালোঁ yৰ হওক -1 হয়নে, c2 কিমান পালোঁ 9। এতিয়া আমি কি উলিয়াম অনুপাতবিলাক। a1 মানে 6 /2, কটাকটি কৰা 3 বাৰ গ'ল হয়নে। b1 বাই b2 উলিয়াবলৈ চেষ্টা কৰিম, কিমান হ'ব -3 / -1, কটাকটি কৰিলে কিমান হ'ব মাইনাছ মাইনাছ কেঞ্চেল হৈ যাব 3 থাকি যাব হয়নে। এতিয়া আমি c1 বাই c2 উলিয়াম, c1 কিমান 10, c2 9। এতিয়া তোমালোকে মন কৰা a1 বাই a2 = 3 পালোঁ, b1 বাই b2 = 3 পালোঁ, কিন্তু c1 বাই c2 = কিমান পালোঁ 10/9। 3 নম্বৰ যিটো হয়নে অনুপাতটো সেইটো নিমিলিল, গতিকে আমাৰ ফলাফলটো কি হ'ব কোনো সমাধান নাই। বুজি পাইছা, তাৰমানে সিহঁত পৰস্পৰ সমান্তৰাল। সমাধান নাথাকিলে আমি কি বুলি ক'ব পাৰোঁ পৰস্পৰ সমান্তৰাল হয়নে। ৰেল লাইনৰ কথাটো মনত পেলোৱাচোন, দুডাল ৰেল লাইন কেতিয়াবা লগ লাগে জানো, নালাগে। ঠিক তেনেকুৱা কথা। আশা কৰোঁ তোমালোকে বুজি পাই আছা। মোৰ বোধেৰে এইখিনি অংক তোমালোকৰ কাৰণেতো সঁচাই পানী পানী হৈ গ'ল চাগে, নহয় জানো। যিমান পাৰিছোঁ মই সহজ সৰল ভাষাত তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। যদি এবাৰ এইবিলাক বুজি পাই যোৱা নহয়, এই অংকখিনি তোমালোকক একোৱেই নালাগিব। বুজি পাইছা, পাপনদাৰ গানৰ নিচিনা হ'ব। এবাৰ শুনিলে যেনেকৈ আমি শুনি থাকোঁ নহয়, ঠিক তেনেকৈ এইবিলাক অংক কৰি থাকিলে তোমালোকক কৰি থাকিবলৈ মন যাব। বুজি পাইছানে? আৰু যিমান পাৰিছোঁ মই তোমালোকক সহজ সৰল ভাষাত বুজাবলৈ চেষ্টা কৰিছোঁ, যাতে হয়নে বিষয়বস্তু তোমালোকৰ আয়ত্তলৈ আহি যায়। কাৰণ চিধা মানুহৰ চিধা কথা, বুজিবলৈ নাই কোনো অসুবিধা। ঠিক আছে, তোমালোকে কি কৰিবা ভিডিঅ'বিলাক হয়নে তোমালোকৰ লগৰীয়াৰ মাজত শ্বেয়াৰ কৰিবা, লগতে ছাবস্ক্ৰাইবো কৰি দিবা। হ'ব, থেংক ইউ।